हेलो गाइस সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ তৰফৰ পৰা আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনো এখন মোবাইল নম্বৰ সংযোগ থকাৰ এতিয়াৰ পৰা কোনো প্ৰয়োজন নাই যদি আপোনাৰ আধাৰ কাৰ্ডখন জডেমডে আপুনি ব্যৱহাৰ কৰে তেতিয়া হলে আপুনি বিপদত পৰিব পাৰে যদি আপোনাৰ আধাৰ কাৰ্ডখন তেনেকুৱা কোনো থাৰ্ড পাৰ্টি এপ্লিকেশনত যদি আপুনি ইউজ কৰে তেতিয়া হলে আপুনি বিপদত পৰিব পাৰে হয়তো আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টৰ সকলোখিনি টকাই আপোনাৰ শেষ হৈ যাব পাৰে হয়তো আপোনাৰ নিমিষতেই সকলোখিনি টকা আপোনাৰ একাউণ্টৰ পৰা উদাও হৈ যাব পাৰে সো এনেকুৱা কিছুমান কথা হয়তো আমিও সাধাৰণতে সোশ্যাল মিডিয়াত লক্ষ্য কৰো যে এনেকুৱা বহুত মানুহ আছে যদি আমি গুগল বা ইউটিউব বা সোশ্যাল প্ল্যাটফৰ্ম আন যিবোৰ সাইট আছে সেইবোৰ যদি আমি সাৰ্চ কৰো তেতিয়া হলে আমি কথাখিনি গম পাও যদি আপুনিও যদি অযথা কিছুমান সাইটত যদি আপোনাৰ ডকুমেন্টস বা আপোনাৰ আধাৰ কাৰ্ডখন যদি আপুনি ব্যৱহাৰ কৰে হয়তো আপুনিও কালক্ৰমত এনেকুৱাই সমস্যাৰ সন্মুখীন হ'ব পাৰে সো আজি মই আপোনালোকক জনাম যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ জাৰি কৰিছে যত নেকি উল্লেখ কৰিছে যে ক'ত আপোনালোকে আধাৰ কাৰ্ডখন ইউজ কৰিব পাৰে আৰু ক'ত আপোনালোকে আধাৰ কাৰ্ডখন ইউজ কৰিব নোৱাৰে যদি আপোনালোকে এইখিনি নীতি নিয়মখিনি যদি আপোনালোকে মানি চলে যে ক'ত আসলতে আমি আধাৰ কাৰ্ডখন ইউজ কৰিব পাৰো আধাৰ কাৰ্ডখন আমি ব্যৱহাৰ কৰিব পাৰো আৰু ক'ত আমি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ আগন্তত বা ভৱিষ্যতত আপোনাৰ ডকুমেন্টস লৈ কিনে বা আপোনাৰ একাউণ্ট নিজে সিকিউৰ কৰিব পাৰিব নিজে হয়তো সেই সিকিউৰিটিখিনি দিব পাৰিব যদি আপুনি হয়তো তেনেকৈ যদি ইউজ নকৰে তেতিয়াহ'লে হয়তো আগন্তত আপোনাৰ কাৰণে ভাল হ'ব আৰু আপোনাৰ পৰিয়ালবৰ্গৰ কাৰণেও ভাল হ'ব হয়তো তেনেকুৱা দুশ্চিন্তা আপোনাৰ মাজত হয়তো সোমাই নাহে বা আপোনাৰ ফেমিলি বৰ্গত হয়তো নাহে হয়তো কোনো এজন মানুহৰ ফ্ৰডৰ কবলত হয়তো আপুনি নপৰে সো আজি মই সেই বিষয়ে আপোনালোকক জনাম যে আপোনালোকে ক'ত সাধাৰণতে আপোনাৰ আধাৰ কাৰ্ডখন ইউজ কৰিব পাৰে আৰু ক'ত আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন ইউজ কৰিব নোৱাৰে সেই বিষয়ে আজি মই কথা পাতিম সো ভিডিঅটো কতো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু লগতে যদি আপোনালোকৰ ভিডিঅখন ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কৈছো যদি আপোনালোকে ফেসবুকত চাই আছে এই ভিডিঅটো তেতিয়াহ'লে আপুনি এটা কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এটা কমেন্টে হসাকে বহুতখিনি ইমপ্ৰেশন দিয়ে বহুতখিনি নিজকে ইনস্পিৰেশন দিয়ে সো আহক এতিয়া পলম নকৰাকৈ আমাৰ সেই মেইন পইণ্টত আমি আলোচনা কৰোঁ যদি আপোনাৰ হাতত বৰ্তমান সময়ত যি আধাৰ কাৰ্ডখন আছে এই আধাৰ কাৰ্ডখন সকলোতে যেন অল ইন ওৱান হৈ পৰিছে আমি সকলোখিনি কামতে আমাৰ এই আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰোঁ আপোনাৰ স্কুল বা কলেজ বা আপোনাৰ কোম্পানী হওক বা আপোনাৰ দোকানে হওক বা কিবা কাৰণত যদি আপুনি এটা সিম কাৰ্ডও বনাবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ এই আধাৰ কাৰ্ডখনৰ প্ৰয়োজন যিকোনো কামতে আপুনি আধাৰ কাৰ্ডখন ইউজ কৰিব নোৱাৰে যদি আপুনি আধাৰ কাৰ্ডখন ইউজ কৰে তেতিয়াহ'লে আপুনি বিপদত পৰি যাব পাৰে আপোনালোকক বিশেষকৈ মই জনাইছো আপোনালোকে ক'ত আসলতে আধাৰ কাৰ্ডখন ইউজ কৰিব নোৱাৰে আমি কিছুমান এপ্লিকেশনৰ মাধ্যমত আমি একাউণ্ট ক্ৰিয়েট কৰোঁ তাত আমাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় সো এতিয়াৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয় আপুনি এখন পাছবুক বা এখন একাউণ্ট ক্ৰিয়েট কৰাৰ কাৰণে তাৰ সলনি যেহেতু বৰ্তমান সময়ত অসমত এটা নিউজ নিশ্চয় আপোনালোকে গম পাইছে যে জন্ম প্ৰমাণপত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেটখন খুবেই প্ৰয়োজনীয় বোধ কৰিছে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখনে বৰ্তমান সময়ত সকলোখিনি কাম কৰাৰ নিৰ্দেশনা দিছে সো এনেকুৱা কিছুমান কাম আপুনি সেই আধাৰ কাৰ্ডৰ জৰিয়তে কৰিব পাৰে যিখিনি মেইন কাম আৰু বাকি কামখিনি হয়তো আপোনালোকৰ পেন কাৰ্ড বা ভোটাৰ আইডেন্টি এনেকুৱা কিছুমান হয়তো জন্ম প্ৰমাণপত্ৰত হয়তো আপোনালোকে কৰিব লাগিব সো যেহেতু প্ৰথমে মই কৈছো আপোনালোকৰ বেংক একাউণ্ট খোলাৰ কাৰণে এতিয়াৰ পৰা আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয় দ্বিতীয় নম্বৰ পইণ্টত আপোনালোকে প্ৰাইভেট যিকোনো এটা কাম প্ৰাইভেট হয়তো কোম্পানী হ'ব পাৰে বা কাৰোবাৰ হয়তো দোকানত হ'ব পাৰে এনেকুৱা হয়তো যিকোনো এটা সাইটত প্ৰাইভেট যেটো হয়তো ব্যক্তিগত খণ্ডত যদি আপোনালোকে কাম কৰে বা আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয় হয়তো আপোনাৰ জন্ম প্ৰমাণপত্ৰ সেই ডকুমেন্টছখিনি আপুনি সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব সো আমি এতিয়া আলোচনা কৰিম 3 নম্বৰ পইণ্টত চাওক আপোনালোকৰ এখন মোবাইল নম্বৰ আমি সাধাৰণতে আমাৰ সিম কাৰ্ড এখন বেয়া হৈ গ'ল বা হেৰাই গ'ল বা কিবা হ'ল হোৱাৰ কাৰণে কি কৰোঁ আমি সিম কাৰ্ডখন ব্যৱহাৰ কৰাৰ কাৰণে বা সিম কাৰ্ড এখন ওলোৱাৰ কাৰণে আমি লগলগ টেলিকম কোম্পানীত আমি সোমাই যাওঁ আৰু তাত গৈ কেনে আমি কি কৰোঁ আমাৰ আধাৰ কাৰ্ড দি কেনে এটা সিম কাৰ্ড আমি ওলাই লৈ আহোঁ কিন্তু এতিয়াৰ পৰা আপোনালোকৰ প্ৰয়োজন নহয় এখন সিম কাৰ্ড ওলোৱাৰ কাৰণে আপোনাৰ সেই আধাৰ কাৰ্ডখনৰ প্ৰয়োজন নহয় এতিয়াৰ পৰা আপোনালোকৰ প্ৰয়োজন হ'ব সেই প্ৰমাণপত্ৰ যেহেতু আপোনাৰ জন্ম চাৰ্টিফিকেট যিখন আছে সেইখনেই আসলতে আপোনালোকৰ সেই কামখিনি বা সেই প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন আপোনাৰ মোবাইল নম্বৰ সংযোগ আছে সেই মোবাইল নম্বৰৰ আপোনালোকৰ প্ৰয়োজন নহয় তেনেকুৱা এটা কথা আমি শুনা পাইছিলোঁ কিন্তু হয়তো আগন্তত সেইটো সম্পূৰ্ণৰূপে কিমানখিনি হয়তো গ্ৰহণযোগ্য হ'ব সেয়া হয়তো পাছত আমি গম পাম কিন্তু ইয়াৰ লগতে আৰু এটা চাওক আপোনালোকক দেখাই দিছোঁ CBSE আৰু UGC আৰু NEET এই তিনিটা সংস্থাত আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন ইউজ কৰিব নোৱাৰে বা আপোনাৰ আধাৰ কাৰ্ডৰ তাত প্ৰয়োজন নহয় আৰু বাকি হয়তো আপুনি কিবা এটা গভৰ্ণমেণ্ট কিবা এটা কাম কৰাৰ কাৰণে হয়তো চাকৰি এখন কৰাৰ কাৰণে হয়তো আপোনাৰ সেই আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব তাত আপুনি আধাৰ কাৰ্ডখন শ্ব' কৰাব লাগিব
কিন্তু আদাৰৱাইজ যদি আপোনাৰ তেনেকুৱা যদি থাৰ্ড পাৰ্টি হয় বা তেনেকুৱা যদি কোম্পানী হয় তেতিয়াহ'লে আপোনাৰ বিশেষকৈ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন নহয় এইখিনি বস্তু আপোনালোকে সতৰ্ক থাকিব আৰু অন্যটা বিশেষকৈ মই এটা কথা বহুত ইম্পৰ্টেণ্ট আপোনালোকক সকলোকে জনাইছোঁ আপোনালোকে সাধাৰণতে দেখিবলৈ পায় গুগল পে ফোন পে বা এনেকুৱা ধৰণৰ বহু ধৰণৰ এপ্লিকেশ্যন আছে য'ত নেকি আপোনাৰ আধাৰ কাৰ্ডখন দি কেনে আপুনি এখন একাউণ্ট ক্ৰিয়েট কৰিব পাৰে বা আপোনাৰ EKYC কৰি কেনে আপোনাৰ হয়তো ৱালেটৰ যি টকা সেই টকা আপুনি হয়তো চাব পাৰে কিন্তু এতিয়াৰ পৰা আপোনালোকৰ সেই আধাৰ কাৰ্ডখনৰ প্ৰয়োজন নহয় আপোনাৰ ৱালেটখন চেক কৰাৰ কাৰণে বা আপোনাৰ ৱালেটৰ যি EKYC হয়তো EKYC দিয়াৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয় আপোনালোকে তাত আধাৰ কাৰ্ড নিদিয়াকৈও এই EKYC কৰিব পাৰিব ইয়াৰ পাছত আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ হয়তো বিভিন্ন ধৰণৰ কাম কাজ হয়তো কৰাৰ প্ৰয়োজন হ'ব পাৰে যাৰ কাৰণে হয়তো আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কিন্তু বিশেষকৈ ইয়াতে এটা বস্তু দেখুৱাইছে কি যে আপোনালোকৰ পেন কাৰ্ডৰ লগত কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা বাধ্যতামূলক আপোনাৰ পেন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব আৰু তাৰ পাছত চাওক আপোনাৰ ইনকাম টেক্স যেটো ইনকাম টেক্সৰ কাৰণে হয়তো ৰিটাৰ্নেবল কৰা হয় ইনকাম টেক্স ৰিটাৰ্ণছৰ যেটো কাম থাকে সেই কামৰ ক্ষেত্ৰত বা ৰিটাৰ্নেবল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব সো তাত আপোনালোকে আধাৰ কাৰ্ডখন ইউজ কৰিব পাৰে তো সাবসিডি যিবোৰ কাম থাকে সাবসিডি হয়তো গভৰ্ণমেণ্ট স্কিমত হয়তো আপোনালোকৰ কিছুমান সাবসিডি কাম থাকে হয়তো ট্ৰেক্টৰ এখন ওলোৱাৰ কাৰণে হয়তো আপোনালোকৰ যি সাবসিডি পায় বা এটা লোনৰ কাৰণে যি আপোনালোকে হয়তো সাবসিডি এনেকুৱা হয়তো বহুত ধৰণৰ কাম থাকে আৰু সেই কামখিনিত হয়তো আপোনালোকৰ প্ৰয়োজন হ'ব এই আধাৰ কাৰ্ডখন তাতে আপোনালোকে ইউজ কৰিব পাৰে আমি যদি সাধাৰণতে এই কথাখিনি যদি বুজাৰ চেষ্টা কৰোঁ তেতিয়াহ'লে আপোনালোকে গম পাব নিশ্চয় যে আচলতে চৰকাৰী বিভাগৰ যিবোৰ কাম থাকে সেই কামবিলাকত আচলতে আধাৰ কাৰ্ডখন আপুনি তাত দেখাব পাৰে বা আপুনি তাত আধাৰ কাৰ্ডখন দিব পাৰে অন্যথা আদাৰৱাইজ কোনো সাইটত আপোনালোকে আধাৰ কাৰ্ডখন ইউজ নকৰিব যদি আপোনালোকে আধাৰ কাৰ্ডখন তেনেকৈ ইউজ কৰে হয়তো আপোনালোকে আগন্তুক বহুত ধৰণৰ এটা লোকচানৰ সন্মুখীন হ'ব পাৰে বা বহুত ধৰণৰ এখন ফ্ৰডৰ সন্মুখীন হ'ব পাৰে সো সেই ফ্ৰড বা সেই লোকচানৰ সন্মুখীন পৰা নিজকে বচাব পাৰে আপোনালোকে এই কিছুমান যিকেইটা মই কামৰ কথা ক'লো এনেকুৱা কিছুমান কামৰ পৰা আপোনালোকে যদি বিৰতি থাকে বা এনেকুৱা কিছুমান কামত যদি আপোনালোকৰ ডকুমেণ্টছবোৰ শ্ব' নকৰে তেতিয়াহ'লে হয়তো আপোনালোকে এটা সময়ত নিজকে সঁচাই গৌৰৱান্বিত কৰিব পাৰিব যে আন 10 জনে যেনেকৈ হয়তো ফ্ৰডৰ সন্মুখীন হৈছে আপুনি হয়তো তেনেকৈ ফ্ৰডৰ সন্মুখীন নহ'ব সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব